Welcome back to my YouTube channel. Oreo biscuit আমাৰ সকলোৰে প্ৰিয়। আজি মই আপোনালোকক ঘৰতে কেনেকৈ অতি সহজতে Oreo milk shake বনাব পাৰি তাকে দেখুৱাম। স্কিপ নকৰাকৈ ভিডিঅটো শেষলৈ চাই থাকিব। তেতিয়া হলে বলক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো। Oreo milk shake বনাবলৈ আমাক লাগিব 1 পেকেট Oreo biscuit। এতিয়া এটা জাৰ লম আৰু 5-6খন মান বিস্কুট জাৰটো দি পিনে ভালদৰে গুৰি কৰি লম। এয়া হৈ গ'ল গুৰিখিনি। এতিয়া 1 চামুচ বিস্কুটৰ গুৰি ৰাখি থৈ দিম পিছত ডেকোৰেশ্যন কৰিবৰ বাবে। এতিয়া জাৰটোত দিম মই 1 গিলাচ গাখীৰ আৰু ইয়াৰ পিছত দিম মই চকলেট চিৰাপ দিম মই 2 চামুচ। আৰু ইয়াৰ পিছত দিম মই চেনি আপোনালোকে নিজৰ ইচ্ছামতে দিব। মই 2 চামুচ দি দিছোঁ। আৰু ইয়াৰ পিছত আমি দিম ভেনিলা আইচক্ৰীম মই 2 চামুচ দি দিম। এয়া 2 চামুচ হৈ গ'ল। আৰু ইয়াৰ পিছত লাগিব আমাক বৰফৰ টুকুৰা আৰু মই বৰফৰ টুকুৰা 4টা মান দি দিছোঁ। এতিয়া আমি এই আটাইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব আৰু ঢাকনিখন দি আমি ভালদৰে মিক্স কৰি ল'ম। এয়া হৈ গ'ল মিশ্ৰণখিনি। এতিয়া 2টা গিলাচ ল'ম আৰু চকলেট চিৰাপেৰে গিলাচ 2টা ডেকোৰেশ্যন কৰি দিম। ডেকোৰেশ্যন কৰিলে দেখিবলৈও ধুনীয়া লাগে, সেয়েহে চকলেট চিৰাপেৰে গিলাচ 2টা ভালদৰে ডেকোৰেশ্যন কৰি দিম। এয়া হৈ গ'ল ডেকোৰেশ্যন আৰু ইয়াৰ পিছত আমি মিশ্ৰণখিনি গিলাচটোত দি দিম। 2টা গিলাচতে আমি ভালদৰে মিশ্ৰণখিনি দি দিম। ইয়াৰ পিছত মই ক্ৰীমেৰে অকণমান ডেকোৰেশ্যন কৰি দিম 2টা গিলাচতে। এয়া হৈ গ'ল আৰু ইয়াৰ পিছত বিস্কুটৰ গুৰিখিনি আমি তাৰ ওপৰত ডেকোৰেশ্যন কৰি দিম। দেখিবলৈও ধুনীয়া লাগে আৰু এয়া সম্পূৰ্ণৰূপে হৈ গ'ল। আৰু এতিয়া ঠাণ্ডা পৰিৱেশন কৰক। ভিডিঅটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আপোনালোকে ঘৰত এনেদৰে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয় আৰু এবাৰ খালে বাৰে বাৰে খাবলৈ মন যায় থাকে। তেতিয়াহ'লে আজিৰ ভিডিঅটো এইখিনি আছিলে আৰু যদি মোৰ ভিডিঅটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ বাই বাই।